हेलो फ्रेंड्स गुड मॉर्निंग एंड वेलकम टू माय यूट्यूब चैनल। आज गाहरी मांसर रेसिपी बनाम বুলি ভাবিছো আৰু আপোনালোকক অকমান দেখুৱাম বুলি ভাবিছো। গোটেই ভিডিওটো অকমান স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এইফালে আছে গাহৰি মাংস, ইফালে আলু, ফুলকবি, বিলাহী, ইফালে মছলা আছে, নহৰু, জলকীয়া, পিঁয়াজ, এতিয়া মছলাখিনি ধুনীয়াকৈ পিচি লওঁ মই মিক্সাৰটোত। এতিয়া মছলাখিনি ধুনীয়াকৈ পিছা হৈ গৈছে, চাওকচোন, শুকান জলকীয়া আৰু নহৰু। এতিয়া মোৰ চব বস্তু ৰেডি হৈ গৈছে। এইফালে মাংস চাংস চব ধুই ল'লোঁ, মছলাখিনি পিচি হ'ল। এতিয়া আকৌ এইফালে কেৰাহীখন পাতি দিছোঁ ধুনীয়াকৈ। এতিয়া কেৰাহী হাই ফাই গৰম হৈ গ'ল। এইফালে এতিয়া আমি পিঁয়াজ চিয়াজ দি দিম। পিঁয়াজখিনি দি দিলোঁ আৰু লগতে আমি অথনি পিচি থোৱা মছলাখিনিও এতিয়া দি দিম ধুনীয়াকৈ মানে কালাৰটো হ'বলৈ। এই মছলাখিনি পিচি থোৱা আছিলে, দি দিম। তাৰপিছত অকণমান এনেকৈ মিলাই দিম। এতিয়া আকৌ আমি হালধি দিম। তাৰপিছত ৰেড চিলি দিম কালাৰ হ'বৰ কাৰণে। এতিয়া আমি এইখিনি ধুনীয়াকৈ ৰঙা হ'বলৈ এনেকৈ হেৰি কৰি দিম, অকণমান টাইম সিজিব দিম। দেখিছে কিমান ধুনীয়া কালাৰটো উঠিছে। এইখিনি ধুনীয়াকৈ সিজিলে আৰু কালাৰটো মজাকৈ উঠিছে। এতিয়া আমি এই মাংসখিনি দি দিম। পানী আছে সেইকাৰণে অকণমান ঢালি দিয়া নাই। এতিয়া ধুনীয়াকৈ এইখিনি মই লৰাই দিওঁ। কোনো মানুহ নাই মানে, সেইকাৰণে মই লৰাই লওঁ আগতে। এইফালে চাওক, লাৰি দিলোঁ, কিমান ধুনীয়াকৈ মিলি গৈছে মাংসৰ লগত মছলাখিনি। মানে আজি কেমেৰাটো ধৰিবলৈ কোনো মানুহ নাই, সেইকাৰণে অকলে অকলে বনাই থাকিবলগীয়া হৈছে। আৰু মোৰ ষ্টেণ্ডাৰ্ড এইডাল চাওক, এই ষ্টেণ্ডাৰ্ডত কোনোবাই যোৱাকালি মানে ভাঙি দিলে মানে, সেইকাৰণে মোৰ অকণমান অসুবিধা হৈছে ভিডিঅ'টো বনাবলৈ। চ' আপোনালোকে বেয়া চেয়া নাপাব। আৰু মাংসখিনি মই অকণমান টাইমৰ কাৰণে ঢাকি দিছোঁ। এইফালে চাওক, আৰু অকণমান টাইম মাংসখিনি যেতিয়া ৰঙা হ'ব, মানে অকণমান তেলটো যেতিয়া ওলাব, এইখিনি দি দিম। এইখিনি দেখিছে চব্জিখিনি, এইখিনি দি দিম। আজি মানে মাংসটো হ'ব ফুলকবি আৰু বিলাহী আলুৰ লগত। মানে ফুলকবিৰ লগত ইমান গাহৰি মাংস খাই বহুত বেছি ভাল লাগে, আৰু বহুত দিনৰ পিছত আজি আকৌ টেষ্ট কৰিম বুলি ভাবিছোঁ ফুলকবিৰ লগত। এতিয়া মাংসৰ পৰা ইমান ধুনীয়াকৈ তেল ওলাইছে চাওক। এতিয়া আমি এই চব্জিখিনি দি দিব লাগিব। এই চব্জিখিনি এতিয়া ধুনীয়াকৈ দি দিম। তাৰ আগতে মই ধনিয়াখিনি ছাইড কৰি লওঁ, বিলাহীকেইটা ছাইড কৰি লওঁ। এতিয়া এই চব্জিখিনি ধুনীয়াকৈ দি দিম। এতিয়া আকৌ এবাৰ লাৰি দিব লাগিব। মানে আপোনালোকক যেতিয়া চব্জিখিনি লৰাই দিওঁ, সেইখিনি আপোনালোকক দেখুৱাব পৰা নাই, কিয়নো মোৰ কেমেৰা ধৰি দিয়া কোনো মানুহ নাই। তো তাৰে অকণমান চেষ্টা কৰিম দেখুৱাবলৈ। এতিয়া বিলাহীখিনি কাটি হ'ল। মানে কি হয়, ইয়াৰ গাহৰি মাংসটো আৰু আমাৰ অসমৰ গাহৰি মাংসটো নিমিলে। মানে ইয়াত কি হয়, গোটেই কেইদিনৰ মাংস হয় নাজানো, মানে ফ্ৰিজত ভৰাই থৈ দিয়ে, আৰু ফ্ৰিজৰ পৰা খোৱা বস্তু এনেও বেছি ভাল নহয়। মানে আমাৰ অসমত একদম তাজা গাহৰি পায়, আৰু ইয়াত একেবাৰে তাজা গাহৰি নাপায়, মানে একদম ফ্ৰিজত থৈ দিয়ে। হৈছে, এতিয়া ধনিয়াখিনি দি দিম।
আৰু ওপৰত মানে দুমহলীয়া আমাৰ সেইকাৰণে মাতটো বৰ ডাবুল আহিব পাৰে। ত' আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি ল'ব।